পানবাৰী পৰীক্ষা কেন্দ্ৰত প্ৰতিগৰাকী পৰীক্ষাৰ্থীক কলম প্ৰদান আৰক্ষীৰ। বিজনীৰ পানবাৰী পৰীক্ষা কেন্দ্ৰত পানবাৰী আৰক্ষীৰ বিশেষ পদক্ষেপ। পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে এটাকৈ কলম। 2025 ইংৰাজী বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰে পৰা অনুষ্ঠিত হ'ব। বিজনীৰ পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ অঞ্চলটোৰ 11খন বিদ্যালয়ৰ সৰ্বমুঠ 993 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰত ভিৰ কৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকে। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকললৈ পানবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল বিশ্বাস আৰু সহকাৰী আৰক্ষী বিষয়া সমল বৰুৱাই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীলৈ প্ৰদান কৰে এটাকৈ কলম। সারা কুছ করে ধন্যবাদ দিব পাহরি হয় আজিৰে পৰা আমাৰ মেট্ৰিক পৰীক্ষাৰ আৰম্ভ হৈছে। আজি পানবাৰী চেণ্টাৰটো দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিবলৈ চেণ্টাৰত প্ৰৱেশ কৰিছে। এইখিনিতে আৰু এটা ভাল কাম কৰা দেখা গৈছে। পানবাৰী থানাৰ আৰক্ষীৰ বিষয়াসকলে ইয়াত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা এটাকৈ কলম দিছে, কলম বিতৰণ কৰিছে। এই ক্ষেত্ৰত আৰু মেট্ৰিক পৰীক্ষাৰ্থীসমূহ পৰীক্ষাৰ্থীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিম। পানবাৰী মেট্ৰিক পৰীক্ষা চেণ্টাৰত এইবাৰ 11খন হাইস্কুলৰ পৰা পৰীক্ষা দিবলৈ ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈছে আৰু 993 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ সাজু হৈছে। এতিয়া নিৰাপত্তা দেখা গৈছে। আজি পানবাৰী চেণ্টাৰত আৰক্ষীসকলে ভালদৰে ছাত্ৰ ছাত্ৰীসকলক তালাচী কৰা দেখা গৈছে।